নমস্কাৰ বন্ধুবৰ্গ মই ননিমাই আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই লৈ আহিছো এটি নতুন ৰেচিপি হেয়া হল লিচুৰ হৈতে মাছ বহুতে হয়তো খাই পাইছে আৰু বহুতে হয়তো এতিয়ালৈকে ইয়াৰ সোৱাদ লৈ পোৱা নাই সেইকাৰণে মই আপোনালোকলৈ এই ৰেচিপিটো আগবঢ়াইছো এই ৰেচিপিটো মই মোৰ ফেসবুকৰ এগৰাকী বান্ধৱী লক্ষ্যহীৰাৰ পৰা শিকিছিলো গতিকে আহকচোন আপোনালোকৰ হৈতে এই ৰেচিপিটো মই এবাৰ শেয়াৰ কৰোঁ আপোনালোকেও বনাওক ইয়াৰ সোৱাদ লওক এতিয়া যেহেতু লিচুৰ বতৰ গতিকে এই লিচু আমি মাছৰ হৈতে এবাৰ সোৱাদ লৈ চাওঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নেপাহৰিব লগতে সাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা হে বেল আইকনটো দবাবলৈ নেপাহৰিব যাতে মোৰ নতুন নতুন ৰেচিপিসমূহ আপোনালোকলৈ প্ৰথমে গৈ পায় এইবাৰ মামাহঁতৰ ঘৰলৈ যাওঁতে গছত লিচুবোৰ দেখি লক্ষ্যহীৰাই শিকোৱা ৰেচিপিটো মনত পৰি গ'ল মনতে ভাবিলোঁ এবাৰ বনাই চাওঁ ভাল লাগিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বিশ্বাস কৰক বৰ ধুনীয়া টেষ্ট এটা আছে শ্বেয়াৰ নকৰি নোৱাৰিলোঁ মই ইয়াৰ গুটি আৰু বাকলিসমূহ চেলাই এনেদৰে বাচন এটাত ৰাখিলোঁ আৰু গ্ৰাইণ্ডাৰত দি পেলাই অলপ গুৰি কৰি ললোঁ একেবাৰে মিহি হোৱা নাই যদিও ধুনীয়াকৈ ইয়াৰ ৰসবোৰ ওলাইছে এতিয়া মই পিয়াজ মিহিকৈ কাটি ললোঁ জলকীয়া 3টা মান দিছোঁ আৰু তাত মোৰ বগা সৰিয়হ গোটা জিৰা আৰু পাঁচফোৰণ লৈ লৈছোঁ ইয়াত আমি বেলেগ মছলা ব্যৱহাৰ নকৰোঁ মই আগতীয়াকৈ মাছ 2 পিচ ভাজি থৈ দিছোঁ যিহেতু আমাৰ দুজনেই মাত্ৰ মেম্বাৰ মোৰ মানুহজন আৰু মই এই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ তেল যেতিয়া গৰম হৈ যাব তেতিয়া তাত সেই গোটা মছলাসমূহ দি দিম এইখিনি ৰঙচুৱা হ'লেহে মই পিয়াজ আৰু জলকীয়াখিনি ইয়াত মিহলি কৰি দিম পিয়াজ আৰু জলকীয়াবোৰ অলপ ভালকৈ ভাজি ললোঁ যাতে ইয়াৰ কেঁচা ভাৱটো নাইকিয়া হৈ যায় মই তেলতে অকণমান নিমখ দিম সোৱাদ অনুযায়ী আপুনি নিমখবোৰ দি দিব আপুনি ভালদৰে চাব ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই কাৰণ লিচুৰ যিটো ৰং সেই ৰংটো ধুনীয়া হৈ থাকে এই গ্ৰাইণ্ড কৰি থোৱা লিচুবোৰ ইয়াত দি দিলোঁ আৰু অলপ সময় মই এনেদৰে লাৰি পেলাই এনেদৰে থৈ দিম গ্ৰাইণ্ডাৰতে অকণমান লিচু ৰৈ গৈছিলে সেয়াও মই ইয়াতে ঢালি দি দিছোঁ ইয়াত মই 12টা নে 15টা লিচু ব্যৱহাৰ কৰিছোঁ এইখিনি প্ৰায় ভাজি হৈ গৈছে ইয়াতে মই মাছ 2 পিচো দি দিলোঁ আৰু ভালদৰে মিহলি কৰি দিলোঁ ইয়াৰ সোৱাদটো অকণমান বঢ়াবলৈ মই ইয়াতে অকণমান গুৰি কৰি লোৱা জিৰা অকণমান ছটিয়াই দিম আৰু ভালদৰে মিহলি কৰি দিম এতিয়া মই ইয়াত গৰম পানী যোগ কৰি দিছোঁ প্ৰায় 1 গিলাচ পানী দি দিছোঁ মই ইয়াত এইখিনি এতিয়া উতলিবলৈ এৰি দিম এই উতলিছে লিচুৰ বৰ ধুনীয়া গোন্ধ এটা আহিছে
এয়া আমাৰ লিচুৰ সৈতে মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। খাবলৈ বৰ টেষ্টি হৈছে সঁচাকৈ। মিঠা টেঙা ভাৱ এটা আছে আৰু বেলেগ মছলা নিদিয়াৰ বাবে ইয়াৰ সোৱাদটো বেয়া হোৱা নাই, বহুত ভাল হৈছে। আৰু হালধি নিদিলোঁ যে, কাৰণ লিচুৰ যাতে কালাৰটো চেঞ্জ হৈ নাযায়। এয়া চাওক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।